বৰ্তমান ভাৰতবৰ্ষ তথা বিশ্বৰ সমগ্ৰ দেশতে যুৱ সমাজখন লাহে লাহে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত বৃদ্ধি পাইছে। সমান্তৰালভাৱে আমাৰ অসমতো ইয়াৰ প্ৰভাৱ যথেষ্ট পৰা পৰিলক্ষিত হৈছে। চৰকাৰৰ তৰফৰ পৰা নিচামুক্ত অসম গঢ় দিয়াৰ চেষ্টা কৰি থকা হৈছে। ইয়াৰ লগতে মইৰাবাৰীত থকা গ্ৰাম বিকাশ পৰিষদৰ দ্বাৰা পৰিচালিত হোৱা নিচাযুক্ত দ্ৰব্যৰ দূৰীকৰণ কেন্দ্ৰৰ কৰ্তৃপক্ষই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কৰ্তৃপক্ষই কেন্দ্ৰটোত বিপথে পৰিচালিত হোৱা যুৱকসকলক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক বিকাশৰ লগতে ভাল পথলৈ ঘূৰাই অনাৰ আপ্ৰাণ চেষ্টা কৰি থকা দেখা গৈছে। আমাৰ সাক্ষাৎকালত কৰ্তৃপক্ষৰ তৰফৰ পৰা কয় যে দেশ এখন তেতিয়াহে সুৰক্ষিত হ'ব যেতিয়া সেই দেশৰ যুৱক যুৱতীসকল সুৰক্ষিত হ'ব। তেখেতসকলে আৰু কয় যে জীৱনটো এখন ডাঙৰ যুদ্ধ। এই যুদ্ধত সকলোৱে নিজৰ নিজৰ ভুলবোৰ শুধৰাই আগবাঢ়ি গ'লেহে জীৱন যুদ্ধত জয়ী হ'ব পাৰিব। মইৰাবাৰীৰ নিচাযুক্ত দ্ৰব্যৰ দূৰীকৰণ কেন্দ্ৰৰ কৰ্তৃপক্ষৰ এনে প্ৰশংসনীয় পদক্ষেপৰ বাবে মইৰাবাৰীবাসীয়ে শলাগ লৈছে। মইৰাবাৰীৰ পৰা আৰমান খুৰছেডৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ 24।